হাই বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আসাম টেক সাপোৰ্ট। আজি আমি আলোচনা কৰিম এটা জিমেইলত এটাতকৈ বেছি অৰ্থাৎ আনলিমিটেড ইউটিউব চেনেল কেনেকৈ বনাব পাৰি সেই বিষয়ে। আপোনালোকে যদি এতিয়ালৈ ইউটিউব চেনেল কেনেকৈ বনাব লাগে নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব youtube.com বুলি। youtube.com বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইউটিউব অফিচিয়েল ৱেবছাইটটো খোল খাব। আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত আপোনাৰ চেনেলৰ লোগোটো দেখা পাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এটা নতুন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব আপোনাৰ ইউটিউব চেনেলৰ নামটো আছে, অৰ্থাৎ আপোনাৰ ইউটিউব চেনেলটো দিয়া আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আপোনাৰ চুইচ কৰাৰ কাৰণে আপোনাৰ কিমানটা জিমেইল আছে, অৰ্থাৎ সেইটো চুইচ কৰাৰ কাৰণে আপোনালোকক ইয়াত অপশ্যন দেখুৱাব। আপুনি যিটো জিমেইলত আপোনালোকে আনলিমিটেড বা এটাতকৈ বেছি ইউটিউব চেনেল বনাব বিচাৰে সেইটো জিমেইল আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে চিলেক্ট কৰি লোৱাৰ পিছত একেবাৰে ওপৰত দেখা পোৱা ক্ৰছ চিনটোত ক্লিক কৰি দিব। ক্ৰছ চিনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে একেবাৰে ওপৰত দেখা পাব 3 ডট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন বাৰ খোল খাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডেস্কটপ সাইট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। অৰ্থাৎ ইউটিউব চেনেলটো ডেস্কটপ সাইট কৰি ল'ব লাগিব। ডেস্কটপ সাইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইউটিউব অফিচিয়েল ৱেবছাইটটো এনেদৰে খোল খাব। আপোনালোকে আকৌ আপোনালোকৰ চেনেলৰ লোগোত ক্লিক কৰি দিব। চেনেলৰ লোগোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত দেখা পাব ইউটিউব ষ্টুডিঅ' বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব, অৰ্থাৎ ইউটিউবৰ অফিচিয়েল ষ্টুডিঅ' খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে ইউটিউবৰ অফিচিয়েল ষ্টুডিঅ'টো খোল খাব। আপোনালোকে ইয়াত দেখা পাব ছেটিং বুলি এটা অপশ্যন আছে, অৰ্থাৎ বাওঁফালে একেবাৰে তলত ছেটিং এটা আইকন আছে। এই ছেটিঙৰ আইকনটোত ক্লিক কৰি দিব। ছেটিঙৰ আইকনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে অলপ সময় লোডিং ল'ব। আপোনালোকে একেবাৰে বাওঁফালে আপোনালোকে দেখা পাব চেনেল বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। চেনেলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত বেছিক, এডভান্স ছেটিং আৰু ফিউচাৰ ইলিজিবিলিটি বুলি তিনিটা অপশ্যন দেখা পাব। আপোনালোকে এডভান্স ছেটিঙত চিলেক্ট কৰিব। এডভান্স ছেটিঙত চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব আদাৰ ছেটিং। ইয়াতে দেখা পাব মেনেজ ইউৰ ইউটিউব একাউণ্ট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ইউটিউব চেনেল কেনেকৈ বনাব লাগে সেই অফিচিয়েল ৱেবছাইটটো খোল খাব। মেনেজ ইউৰ ইউটিউব চেনেলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব। আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ইউৰ চেনেল বুলি এটা অপশ্যন আছে, ইয়াত আপোনালোকে দেখা পাব ইউৰ চেনেলৰ তলতে দেখা পাব এড অৰ মেনেজ ইউৰ চেনেল বুলি এটা অপশ্যন আছে। এড অৰ মেনেজ ইউৰ চেনেল বুলি এটা অপশ্যন আছে, অৰ্থাৎ এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত দেখা পাব ক্ৰিয়েট এ চেনেল বুলি প্ৰথম অপশ্যন এটা দেখা পাব। আপোনালোকে এই ক্ৰিয়েট এ চেনেল এই প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে আকৌ একেবাৰে ওপৰত দেখা পোৱা 3 ডটত ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আগৰ দৰে এনেদৰে নতুন এটা বাৰ খোল খাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত ডেস্কটপ সাইটটো কৰি ল'ব। ডেস্কটপ সাইটটো কৰি লোৱাৰ পিছত আপোনালোকে অলপ সময় অপেক্ষা কৰিব। অপেক্ষা কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে এতিয়া ইউটিউব চেনেল ক্ৰিয়েট কেনেকৈ কৰিব লাগে সেইটো অপশ্যন আহি গৈছে। আপোনালোকে ইয়াত আপোনাৰ ইউটিউব চেনেলৰ নামটো দি দিব। মই নামটো দি দিছোঁ ফাৰ্মাৰ বুলি ইউটিউব চেনেলৰ নামটো দি দিছোঁ। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পোৱা এটা বক্সৰ দ্বাৰা আই আণ্ডাৰষ্টেণ্ড ডেট এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তলত দেখা পাব ক্ৰিয়েট বুলি এটা অপশ্যন আহিছে। আপোনালোকে এই ক্ৰিয়েট
বটনটোত ক্লিক কৰি দিব। এই ক্ৰিয়েট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইউটিউব চেনেলটো ক্ৰিয়েট হৈ যাব। আপোনালোকৰ ইউটিউব চেনেলটো সম্পূৰ্ণভাৱে ক্ৰিয়েট হৈ যাব। আপোনালোকে আকৌ 3 ডটত ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আকৌ আগৰ দৰে ইউটিউব চেনেলৰ অফিচিয়েল ৱেবছাইটটো সম্পূৰ্ণভাৱে আপোনালোকৰ সন্মুখত খোল খাব। মই দেখুৱাই দি আছোঁ ইউটিউব চেনেলটো ক্ৰিয়েট হৈছে নে নাই। আপোনালোকে ইয়াত দেখা পাইছে যে আপোনাৰ ইউটিউব চেনেলটো সম্পূৰ্ণভাৱে ক্ৰিয়েট হৈ গৈছে। আপোনালোকে ইউটিউব চেনেলটো কাষ্টমাইজ চেনেল ইয়াত ক্লিক কৰি আপোনালোকে ইউটিউব চেনেলটো কাষ্টমাইজ কৰিব পাৰিব। অৰ্থাৎ আপুনি ইউটিউব চেনেলটো কিবিলাক নাম চেঞ্জ কৰিব লাগে না ফটো বা আইকন লোগো এইবিলাক আপলোড কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকে এটা জিমেইলত আনলিমিটেড ইউটিউব চেনেল কেনেকৈ বনাব লাগে সেই বিষয়ে। আজিৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।